এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আজি আছোঁ মই নদীৰ পাৰত আছোঁ। মানে আমাৰ এই টেন হাউচৰ কাপোৰ ধুই আছে দীপু ভাই টেন হাউচ। তো সি কাপোৰ ধুই আছে, কাপোৰবিলাক খেচৰা হৈছে। একেদিন বিয়া আছিলতো বহুত এখন সেনেকৈ ময়ো আহিলোঁ একবাৰ, মোকো মাতিলে একবাৰ। তো আহিলোঁ একবাৰ চাবা এইবিলাক গোটেই কাপোৰ ধুই আছে টেন হাউচত। এই নদীৰ পাৰত ব্ৰহ্মপুত্ৰৰ দখলা পাহাৰ এটা ওচৰতে। তো সেনেকৈ আৰু ভিডিঅ' এটা বনাই দিলোঁ না কি গাইজ। তো মজা লাগিল আৰু বহুত ধুনীয়া বতাহ চলি আছে। আজি ৰ'দটো বেছি নাই, ৰ'দটো বেছি নহ'লেও তাৰমানে কি বতাহটো চলি আছে। তো এনেকৈ কাপোৰবিলাক শুকাইছে দিয়কচোন। আৰু মানে ৰাতিপুৱা 6টাতে আহিছে, ইয়াতে 6টাৰ বেৰে ধুই আছে এইবিলাক গোটেই ৰাতিপুৱা কাপোৰ। খিচাৰি অলপ বহাইছিলোঁ, খিচাৰিত মানে মাংস দিছি। তো খিচাৰি মাংস খাম, তো আপোনালোকে চাই থাকক, মজা বজাই আছে আজি ভিডিঅ'। আৰু গাইজ খিচাৰি চাওক, খিচাৰিত আৰু মাংস একদম। আৰু গাইজ মানে খিচাৰি খাব হ'লোঁ দিয়কচোন, চাওক। আছে দেই এতিয়া নাখা আছে গাইজ খিচাৰি বঢ়িয়া হৈছে। লাইসেন্স নাই সেইটো বেলেগ কথা। কিন্তু গাড়ী চলাব জানো। ভাই কেনেকুৱা? বঢ়িয়া। আৰু দীপু আছে, মালিক আছে, মালিক কেনেকুৱা? বঢ়িয়া 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 ভালে আছে না তোৰ? বঢ়িয়া। আৰু আমাৰ সৰু পাই তাৰমানে কি হ'ল, এতিয়া তাৰমানে ইয়াৰ মাল মাহাত পৰি যায় কাৰণে সি চৰিয়াত ল'লা পৰি যায় না বেছিকৈ হাত ধৰি। খিচাৰি তুই যেনেকৈ খাই আছা মৰিবি এতিয়া আছে উৎপাদন ভাবিছ 10 মিনিট গম পাবি দেই। বুজোন কেনাই লাগে ঐ, বুজোন পেটটো ফুলিল। চৰিয়াত বাবু চৰিয়াত খাই আছে ন? ঠিকে আছে দেই, আৰু ধুব ভাই মানে বগৰী দি খাই আছে গাইজ, বগৰী। আৰু আমাৰ মানে ফাইনেলি খিচাৰি শেষে হ'ল দে গাইজ। ইয়াৰ খিচাৰি মানে গোটাই বহুত ল'ৰা আছিল, তো 12টামান ল'ৰা আছিল। তো এনেকৈ খালোঁ, খিচাৰি খালোঁ, বঢ়িয়া। এতিয়া ধুবই খাই আছে। এনে ঝালা হৈছি না? গাইজ মানে খিচাৰি ইমানে টেষ্টি হৈছে, চাওক গাইজ পুৰা একদম মানে পি কিনে খাই আছে। তো ভোক দিছোঁ, ভাল লাগে খাই পেলাই, তো সেইকাৰণে খাই আছে বঢ়িয়া। আমিও খালোঁ, পুৰা পেট ভৰাই খাইছোঁ। তো বহুতে ভাল লাগছে নদীৰ পাৰত এনেকৈ। এতিয়া চব শুকা হৈ গ'ল আৰু বান্ধা হৈ গ'ল এইবিলাক গোটাই। আহি পালোঁ বজাৰ, আৰু ৰূপম বহি আছে এতিয়া, কাৰণ আজি বজাৰ আছে আমাৰ ইয়াতে। আপোনালোক দেখাইছোঁ সেইটো পৰা ভাংনা কিলো আনিব। বাংলা 25 টাকা কিলো। 25 টাকা ফুলকবি কেনেকৈ দিয়া? ফুলকবি 25 টাকা। 25 টাকা। এই লাও কেনেকৈ দিয়া? লাউ 40 আর 30। এটা 30 এটা 40 কিলো 20 টাকা। ইউরিয়া বা লবি না কিলো 20 টাকার কম নাবো। 1 কিলো এলাম বেশি আনবো না, 1 কিলো এলো বেশি। তো গাছ আহতে হেমংকক লাগাল বলো। হেমংক ভাই বজারও আছে নাকি? হয়। বজাৰত কি বজাৰ করলি? বিলাহী ললি, ললো, পাতকবি জলকীয়া এইখিনি লৈ আছো। আৰু বিলাহী কেনেকৈ ললি? বিলাহী কিলো কিমান? বিলাহী কিলো নাই, পাল্লা কিমানকৈ লৈছা? পাল্লা আমাৰ জন্ম নিয়ে জানে। কিমানকৈ লৈছা? 40। তো গাছ মানে বিলাহীৰ পাল্লা বোলে 40 টাকা। আৰু হেমংকত আহিলে দেখা পালোঁ, ভাল লাগিলা গাছ। আৰু ৰূপমো আছে। ৰূপম কি কবি, কি বজাৰ কৰিবি? গাঁও বেয়া দুৰ্বল গাছ, জোচ না হয় নেকি? তো ঠিক আছে গাছ, হেমংকত লাগাল পালোঁ, দে যাবি। এইটো চেল কিনি চাচা ফুলকবি কেনেকৈ দিছা? ফুলকবি কেনেকৈ দিছা চাচা? ফুলকবি 10 টাকা নিদা। তো গাছ চাচাৰ তাৰে ফুলকবি এটা লওঁ। আরে বান্ধাকবি কেনেকৈ দিছা? এটা সৰুছে লাগবই দেই, মানে মিলে 60 টাকা দি। আছো আহি আছে, ভালে আছে। বাঢ়ি আছে। আলু ল'ব নেকি আপুনি? ঠিক আছে। তো গাইজ মানে মাছটোকো লাগাল পালোঁ। তো বজাৰত আহিছে, মই এনেকৈ কিবা কিবি লৈ আছিলোঁ। তো দেখা পালোঁ, ভাল লাগিলে। আৰু গাইজ মানে বিলাহী 10 টাকা কিলো, আৰু ফুলকবি মানে গোট এটা 10 টাকা, আৰু গাজৰত 1 কিলোত 10 টাকা। আৰু আলুৰ পাল্লা কেনেকৈ সুধো ৰ হেৰি খুৰা, আলুৰ পাল্লা কেনেকৈ? 80 টাকা পাল্লা। তো গাইজ মানে আলুর পাল্লা বলে 80 টাকা চলি আছে।
আৰু বজাৰত মানে দাম অলপ কমাতে পায় আৰু কিন্তু নাজানো দেই আৰু কি হৈছে না কি গাই আৰু ৰূপৰ মানে অলপ আজি অসুখ তোৰ গাঁও বেয়া সেইকাৰণে গেমে খেলি আছে গাঁৱটো দুৰ্বল লাগি আছে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এখন কৰি থৈ দিব আৰু